1ৰ পৰা 8ৰ ভাগলৈকে আমাৰ নেওতাৰ মুখস্থ অকমান সুবিধা হয়, কিন্তু 11 বা 12 ভাগৰ পৰা আমাৰ অলপ অসুবিধা হয়। 12 ভাগ আমি কেনেকৈ মুখস্থ কৰিম? 12 ভাগ জানিবৰ কাৰণে আমি প্ৰথমতে 1ৰ ভাগটো জানিব লাগিব। 1 গুণ 1, 1 2 2, 1 3 3, 1 4 4, 1 5 5, 1 6 6, 1 7 7, 1 8 8, 1 9 9, 1 10 10। আকৌ আমি এতিয়া 2 ভাগটো জানিব লাগিব। 2 2 2 গুণ 2, 2 2 4, 6 8 10 12 14 16 18 20। এতিয়া আমি 1 আৰু 2 পালো নহয়, 1 আৰু 2টো ইয়াত পাতি দিলো। 12 গুণ 12, 2 আৰু 4, 2 12 24, 3 আৰু 6, 3 12 36, 4 12 48, 5ৰ ভাগৰ পৰা অকমান বেলেগ হ'ব। এই 5 আৰু এইটো 1ক যোগ কৰি দিব লাগিব। 5 আৰু এইটো 1, 5 1 6, 0 টো 0। এবাৰ 6 আৰু 1ক যোগ কৰি দিলো। 6 1 7, 2 টো 2। এবাৰ 7 আৰু 1ক যোগ কৰি দিলো। 7 1 8, 4 টো 4। এবাৰ 8 আৰু 1, 8 1 9, 6 টো 6। 9 আৰু 1 10 আৰু 8 টো 8। এবাৰ 0 আৰু 0, 0 টো 0 থাকিল। তাৰপিছত 10 আৰু 2 12। আৰু আমি 13ৰ ভাগটো চাওঁ। 13 1 12 নিচিনাই 13ৰ ভাগ জানিবৰ কাৰণে আমি 1ৰ ভাগ জানিব লাগিব। 1ৰ নেওতাখন জানিব লাগিব আৰু 3ৰ ভাগটো জানিব লাগিব। 1 আৰু 3 ভাগটো জানিব লাগিব। 1 গুণ 1, 2 3 4 5 6 7 8 9 10। এবাৰ 3ৰ ভাগটো আমি মুখস্থ কৰিম। 3 গুণ 3, 3 2 গুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 18, 3 7 গুণ 21, 3 8 গুণ 24, 3 9 27, 3 10 30। 1 আৰু 3 আছে। 13 গুণ 13, 2 13 26, 3 13 39। ঠিক এইবাৰৰ পৰা অকমান সংখ্যাটো আমাৰ বেছি হ'ল। এই 4 আৰু এই 1, 4টোকে 1কে আমি যোগ কৰিব লাগিব। 4 1 5, 2 টো 2। এইবাৰ 5 আৰু 1ক যোগ কৰিম। 5 1 6, 5 টো 5 থাকিব। এইবাৰ 6 আৰু 1ক যোগ কৰিম। 7, 8 টো 8 থাকিব। এইবাৰ 7 আৰু 2ক যোগ কৰিম। 7 2 9, 1 টো 1 থাকিব। এইবাৰ 8 2 হ'ব আমাৰ 10 আৰু 4 টো 4। এইবাৰ 9 আৰু 2ক যোগ কৰিম। 9 10 11 হ'ব আৰু 7। এইবাৰ 10 আৰু 3ক যোগ কৰিম। 10 3 13 আৰু 0 টো 0। এনেকৈ আমি বাকী ভাগকেইটাও পাম। এবাৰ আমি আহো 9ৰ ভাগটোলৈকে। 9 মানে 19ৰ ভাগটোলৈকে। 19ৰ ভাগটোৰ কাৰণে আমি 1ৰ ভাগটো জানিব লাগিব আৰু 9ৰ ভাগটো জানিব লাগিব। 9ৰ ভাগটো নাজানিলেও কথা নাই। 9ৰ যিহেতু আমি এটা কৌশল জানোৱেই আমি। কেনেকৈ কৰো চাওঁ আহক। 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3, 1 4 গুণ 4, 1 5 গুণ 5, 1 6 গুণ 6, 1 7 গুণ 7, 1 8 গুণ 8, 1 9 গুণ 9, 1 10 গুণ
10। এবাৰ আমি 0 পৰা আৰম্ভ কৰিম। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। আকৌ ঠিক তেনেকৈ আগুৱাই যাম। 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। 1 আৰু 0 যোগ কৰি দিলোঁ। 1, 0, 1 আৰু 9টো 9 থাকিল। 2 আৰু 1, 2, 1, 3, 8টো 8 থাকিব। 3 আৰু 2, 5, 7টো 7 থাকিব। 4 আৰু 3, 7, 6টো 6 থাকিব। 5, 4, 9, 5টো 5 থাকিব। 6, 5, 11, 4টো 4 থাকিব। 8, 6, 13, 3টো 3 থাকিব। 8, 7, 15, 2টো 2 থাকিল। 9, 8, 17, 1টো 1 থাকিল। তাৰপিছত 10 আৰু 9, 19, 0টো 0 থাকিল।